নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আপোনাক স্বাগতম জনালোঁ। আজি ব্লগটো মানে মই চুলি কাটিব যাওঁ, চুলি এবাৰ দেখাই দিওঁ। এইটো চাওক, টিকলি মানিৰ পৰা আহি গৈছে, বহুত লম্বা হৈ গৈছে। কাটি আহোঁ বলক, তাৰপিছত দেখাম আৰু বেছি কথা নাপাতিম। ফ্ৰেণ্ড, চুলি কাটি আহিলোঁ। বহুত সৰু হৈ গ'ল। এতিয়া যাম ঘৰত, তাতে যাই কিনে গা চা ধুই অলপ চুলি ষ্টাইল কৰিম, সেইটোও চাব আৰু। ফ্ৰেণ্ডছ, আছোঁ এতিয়া মই ঘৰত আৰু এতিয়া যাম মই গা ধুব। তাৰপিছত আহি কিনে ৱেক্স লগাম, চুলি ঝটকুৱাম, উল্টা পুল্টা কাম কৰিম। বহুত সৰু কৰি ল'লোঁ চুলিটো। এবাৰ দেখাই দিওঁ আপোনালোকক মোৰ চুলি কেনেকৈ আছে, কি হৈ গ'ল। ফ্ৰেণ্ড, মই আহি গ'লোঁ ঘৰত, আপোনালোকেতো গম পাইছে আৰু আপোনালোকে আগৰ ভিডিঅ'টো চাইছে। মই গা চা ধুই আহি চুলি অলপমান ৱেক্স লগালোঁ। ৱেক্সটো দেখাই দিওঁ এবাৰ। ৱেক্সটো এইটো এখনো মাৰি লওঁ, খুলি আছে। ৱেক্সটো লগাই ল'লোঁ, কিন্তু ৱেক্স লগালে বা জেল লগালে, স্প্ৰে মাৰিলে এইবিলাক চুলি ইমান বেয়া হয়। আজি মাৰি ল'লোঁ আৰু এইটো চাইডত দেখাই দিওঁ। দেখাই দিলোঁ আপোনালোকক ৱেক্সটো। তেনেহ'লে আপোনালোকে ক'ব কমেণ্টত যে মোৰ চুলি লাম্বাৰ আগতে ভাল, দীঘল থাকোঁতে ভাল আছিল নে চুটি কৰিছোঁ এতিয়া ওপৰখিনি। ইমান এটা কৰা নাই, ওপৰখিনি অলপ চলপ কৰিছোঁ। এতিয়া টিকনি মানুহ যে আগতে গৈছিল, এতিয়া ভাল লগা হৈছে নে আগতে ভাল লগা হৈছে। আপোনালোকে এবাৰ কৈ দিব কমেণ্টত। আৰু আজিৰ ভিডিঅ'টো বেছি লাম্বা নহ'ল, সেইটো কাৰণে বেয়া নাপাব। আৰু মানে মই যে গ'লোঁ চেলুনত ভাবিছোঁ চেলুনত আমি ভিডিঅ' কৰিম। ইমান মানুহ হৈ গৈছে, চেলুনত ইমান ভিৰ আছে। আমি এতিয়া ভিডিঅ' কৰিব নোৱাৰিলোঁ, এইটো চৰি। এবাৰ টিকলিটো চাই লওক। ভিডিঅ' এনেই ৱেক্স লগোৱাৰ কাৰণে এনেকৈ দেখাইছে, কিন্তু নাই বান্ধা নাযায়। ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যেন মই ফাৰ্ষ্ট ভিডিঅ' বনালে আপোনাৰ তাতে যায়। ফ্ৰেণ্ডছ, আপোনালোকে দেখাই পাইছে মোৰ চুলিটো কি হৈছে। টিকনি মানে বহুত বেয়া লাগিছে, কিন্তু স্কুল খুলিছে এতিয়া। স্কুলততো চুলি লাম্বা কৰি যাব নিদিয়ে। স্কুল খুলিছে সেইকাৰণে। ফ্ৰেণ্ডছ, বাই বাই।